তো নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছো মই আপোনালোকৰ মাজলৈ আজি ভিডিঅ'টো হ'ব যেহেতু মই আপোনালোকক কৈছিলো যে আমাৰ গোলাঘাট ডিস্ট্ৰিক্টত ফিল্ড বনাই আছে সো কালি ফিল্ড বনোৱা আৰম্ভ কৰিছে আৰু মই আপোনালোকক কৈছিলো যে তাত 200 মিটাৰ ফিল্ড বনাইছে আৰু মই আপোনালোকক কৈছিলো লগতে যে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সো বন্ধু বান্ধৱীসকল কালি মই বহুত চেষ্টা কৰিও আপোনাৰ ভিডিঅ' কৰিব নোৱাৰিলো তাত আপোনালোকক দিবৰ বাবে যেহেতু বহুতো বন্ধু বান্ধৱীসকলে মোক খুধি আছে দাদা ফিল্ডখন এবাৰ দেখুৱাব সো মই আজি এটা ভিডিঅ' ক্লিপ পাইছো সো মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছো চাওক ভালকে আপোনালোকে ফিল্ডখন কিমান ধুনীয়াকৈ বনাইছে আমাৰ গোলাঘাট জিলাৰ আৰক্ষীসকলে আৰু বন্ধুসকল এটা কথা কি ফিল্ডখনত একো ধৰণৰ প্ৰবলেম আপোনালোকে নাপায় ফিল্ডখন বহুত ভাল আৰু বন্ধুসকল তাত লং জাম্পৰ একো প্ৰবলেম নাই যেহেতু বহুতো বন্ধু বান্ধৱীসকলে ভাবি আছে যে আমি খালি ভৰিৰে মাৰিম সো আপোনালোকে নিশ্চয় খালি ভৰিৰে মাৰিব পাৰা একো ধৰণৰ প্ৰবলেম নাই তাত আৰু বন্ধু বান্ধৱীসকল চাওক আপোনালোকে ফিল্ডখন তো বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক ফিল্ডখন ভালকৈ ফিল্ডখন যথেষ্ট গোল বনাইছে বন্ধু বান্ধৱীসকল সো তোমালোকে মাৰিও ভাল পাবা ইয়াত আৰু হেলিপ্যাডটো মাজত পৰিলে ফিল্ডখনৰ তাত এটা হেলিপ্যাড আছিল ফিল্ডখনৰ মাজত সো হেলিপ্যাডখন বাউণ্ডাৰী কেটাৰ মাজত পৰিছে মানে আমি য'ত ৰানিং কৰিম তাৰ মাজত পৰিলে চাওক বন্ধুসকল ফিল্ডখন বহুত ধুনীয়া হৈ আছে একো ধৰণৰ ইয়াত ঘাঁহ নাই সো ঘাঁহত মাৰিলে অকমান প্ৰবলেম হয় আমাৰ সকলো জানেই তো ইয়াত অলপো ঘাঁহ নাই তো তোমালোকে মাৰি খুব ভাল পাবা এটো সাইড অকমান আপ হয় ফিল্ডখনৰ কিন্তু ইটো সাইড বহুত অকমান স্লোপি হয় সো বন্ধু বান্ধৱীসকল দেখিছে আপোনালোকে ফিল্ডখন ক্ষমা কৰিব বন্ধু বান্ধৱীসকল পিকচাৰ কোৱালিটিটো ইমান ভাল হোৱা নাই যেহেতু জুম কৰি ভিডিঅ' কৰিবলগীয়া হৈছে আৰু এইফালে মেডিকেল হ'ব বন্ধু বান্ধৱীসকল আপোনালোকে চাই লওক এটো সাইড যেহেতু মই আপোনালোকক কৈছিলো এটো সাইডে খিলগুটি আছে আৰু ইয়াত হ'ব মেডিকেল আপোনালোকৰ এডোখৰ নবনালে কাৰণ এডোখৰ ফিল্ড গুটেই খিলগুটি আছিল ইয়াত খালি ভৰিয়ে কেতিয়াও মাৰিব নোৱাৰে সো এইটো সাইডে বনালে আপাৰ সাইডলে চাই লওক তো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ফিল্ডখন দেখিলে ফিল্ডখন দেখিছে আপোনালোকে কিমান ধুনীয়াকৈ বনাইছে আৰু তাত 200 মিটাৰকৈ বনাইছে এতিয়াও যদি কোনোবাই 320 মিটাৰ প্ৰেক্টিছ কৰি আছে তোমালোকক মই ক'ব বিচাৰিছো যে তোমালোকে 200 মিটাৰ প্ৰেক্টিছ কৰা যেহেতু এতিয়াটো আৰু একো ডাউট নাই মনত তোমালোকৰ যেহেতু ফিল্ডখন দেখিলাই আৰু বন্ধু বান্ধৱীসকল লং জাম্প ভালকৈ প্ৰেক্টিছ কৰক কাৰণ ৰানিংত সে ইম্পৰ্টেন্ট লং জাম্প সো তোমালোকে ভালকৈ ৰানিংটো প্ৰেক্টিছ কৰাৰ লগতে লং জাম্পটো বেছি ফোকাস দিয়া আৰু যেহেতু এইবাৰ কাট অফ মাৰ্কস মই তোমালোকক ক'বলৈ বিচৰা নাই তথাপিও মই কৈ দিছো যদি তোমালোকে ভালকৈ প্ৰেক্টিছ নকৰা অকমান প্ৰবলেম হ'ব পাৰে কাট অফত কিন্তু এইবাৰ কাট অফ তোমাৰ 3029 সুবগে সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানটোৱে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব শেয়াৰ কৰিব আৰু কমেন্ট কৰি নিশ্চয় জনাব যে আপোনালোকক কি ধৰণৰ ভিডিঅ' লাগে তো আজিলৈ ইমানেই